আজি মোৰ জন্মদিনৰ দিনা দিনটো কেনেদৰে চেলিব্ৰেট কৰিলোঁ তাকে ধৰি ৰাখিবৰ বাবে এটা সৰু ভিডিঅ' বনাইছোঁ আৰু আপোনালোকেও চাই থাকিবচোন মই কি কৰোঁ আজি। প্ৰথমতে ঘৰৰ কামখিনি কৰি শেষ হোৱাৰ পাছত মই হাজবেণ্ডৰ লগত শিৱসাগৰতে থকা এটা হনুমান মন্দিৰলৈ বুলি ওলালোঁ। প্ৰথমতে হনুমানজীৰ ওচৰত গৈ ধূপ চাকি সেন্দুৰ আদি দি বছৰটো ভালকৈ যাবৰ বাবে সেৱা জনাই আহিলোঁ। ঘৰলৈ আহি পাই প্ৰথমতে এনেকৈ মই 2টা কেক বনালোঁ। 2টা কেক দেখিবলৈ একে হৈছে। এনেকুৱা কেক মোৰ খায়ো ভাল লাগে আৰু বনায়ো ভাল লাগে। কেকটো বনাই হোৱাৰ পিছত ভাবিলোঁ ঘিলা পিঠা দুটামানকে ভাজোঁ। তাৰ বাবে শুকান পিঠাগুড়ি আটাগুড়ি গুড়ৰ লগত মিক্স কৰি মই মিঠাতেলত ঘিলা পিঠা কেইটামান ভাজিলোঁ। কনচিষ্টেঞ্চিটো পাৰফেক্ট হোৱাত মই এনেদৰে তেলত দি ঘিলা পিঠাকেইটা ভাজি ল'লোঁ। আবেলি চাহৰ লগত খাবৰ বাবে বহুত ভাল লাগিব। আৰু ঘিলা পিঠা বনাই মোৰ হৈ যোৱাৰ লগে লগে মই বনালোঁ এয়া কেঁচা আমৰ টক, এয়া বনাইছোঁ কঁঠালৰ মুচিৰ ভাজি। সকলো বস্তু মই বনাই এনেকৈ হটকেছত ৰেডি কৰি এফালৰ পৰা ভৰাই থৈ গৈছোঁ আৰু এয়া বনালোঁ ডাল মাখানি। তাৰ পিছতে মোৰ কেকটোও আহি পালেহি ইতিমধ্যে আৰু এয়া মই লুচিকেইখন ভাজি ল'লোঁ। কেকটো সঁচাকৈ খাবলৈও বহুত ধুনীয়া আছিলে আৰু দেখিবলৈও বহুত ধুনীয়া। এয়া প্ৰথমতে মই কেকটো কাটি লওঁ, তাৰপিছত বোলো আমি চাহ আৰু লুচি ভাজি খাম। মই কেক কাটিলোঁ আৰু সকলোকে কেক খোৱালোঁ। আগতে সৰুতে যে এনেকৈ কেক কাটি পেলাই সকলোকে খুৱাওঁ, তাৰপিছত লুচি ভাজিৰে চাহ খাওঁ, তেনেধৰণে এইবাৰ মোৰ সেই সৰুকালতে পতাৰ নিচিনাকৈ বাৰ্থডেটো চেলিব্ৰেট হ'ল। অলপ বেলেগ ধৰণে, তাকো বিয়াৰ পিছত। ভালো লাগিলে পিছে, এনেকৈও ভাল লাগে সৰুকৈ কিবা এটা কৰি বাৰ্থডে দিনা। আৰু সকলো মানুহ আহি পালে সকলোকে ধুনীয়াকৈ কেক কাটি খোৱালোঁ। তাৰপিছতে মোক যে কেনেকৈ খুৱাইছে নহয়, সকলোৰে কেক খাওঁতে খাওঁতে মোৰ পেটেই ভৰি গ'লগৈ। তাৰপিছত কেকটো খোৱাৰ পিছত যে হাতত লাগি থকা কেকৰ টুকুৰাকণ যেন গালত লগোৱাটো আমাৰ কাৰণে কম্পালচৰি, তেনেকুৱা নিচিনা হৈ যায় আমাৰ কাজিনখিনিৰ মাজত। মোৰো তেনেদৰে মুখত গোটেই কেক লগাই পেলাই ধুনীয়াকৈ ফটো দুখনমান তুলি থৈ দিছে। আৰু মোৰ লগতে মোৰ হাজবেণ্ডৰো মুখত গৈ কেক লগালেগৈ। আৰু স্মৃতি হিচাপে এয়া ফটো এখন ধৰি ৰাখিলোঁ। তাৰপিছত আমি এখন গ্ৰুপ চেলফি নুতুলিলেনো কেনেকৈ হ'ব, এয়া এখন গ্ৰুপ চেলফিও লোৱা হ'ল। তাৰপিছত আমাৰ পিছে লৰালৰি হ'ল। প্ৰথমতে এই সৰু ল'ৰা ছোৱালীকেইটাক খুৱাই ল'লোঁ, তাৰপিছত আমি ডাঙৰখিনিয়ে খালোঁ। পিছে ক্লিপহে লোৱা নহ'ল। আৰু খাই হোৱাৰ পিছত আমি ডিনাৰ কৰিবৰ বাবে লাহেকৈ ওলাই গ'লোঁ। গৈ পেলাই বাহিৰত এনেদৰে দুখনমান ফটো ল'লোঁ। লোৱাৰ পিছত আমি খাই বৈ ঘৰলৈ গুচি আহিলোঁ। আৰু এনেধৰণেই সৰুকৈ মোৰ বাৰ্থডেটো একদম ধুনীয়াকৈ পালন কৰা হ'ল। বিশেষ একো বাহ্যিকতা নহ'লে, বছ সাধাৰণকৈ পালন কৰিলোঁ ঘৰতে আৰু ঘৰুৱা মানুহকেইজনৰ মাজত। আৰু এনেকৈও এইবাৰ বহুত ভাল লাগিলে।